তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা সৰু ইনফৰমেশ্যন লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ইনফৰমেশ্যনটো হ'ল যে ফেচবুকৰ যিসকলে যোৱাকালি পইচা পালে তেখেতসকলৰ কাৰণে নতুনকৈ যিসকলে পাইছে পুৰণাসকলেতো বুজি পাই গৈছে আৰু যিসকলে পোৱা নাই তেখেতসকলৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো অকণমান মন দি চাব তেতিয়াহ'লে আপোনালোকে বুজি পাব পিছত যাতে আপোনাৰ প্ৰব্লেম নহয় সেইটোৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু যিসকলে পেমেণ্ট পালে কিমান ডলাৰ পালে হয়তো বহুতে ধৰিব পৰা নাই কিমান ডলাৰ পালে মই ফুল ডিটেইলছত আপোনালোকক স্ক্ৰীন ৰেকৰ্ডৰ জৰিয়তে দেখাই আছোঁ আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি যিসকলে পোৱা নাই তেখেতসকলে ভিডিঅ'টো ছেভ কৰি থ'ব পিছত আপোনালোকৰ কাম আহিব ইয়াত মই বহুতখিনি গোটেই ডিটেইলছত দেখাম যে আপুনি কিমান ডলাৰ পালে পইচাটো কেতিয়া সোমালে আৰু কেতিয়া আপোনাৰ বেংকত শ্ব' কৰিব আৰু আপুনি কেনেকৈ চাব ষ্টেটমেণ্টটো কেনেকৈ চাব ফেচবুকতো ষ্টেটমেণ্টটো চাব পাৰি আপোনাৰ একাউণ্টত সোমাইছে নে নাই আপোনাৰ নামত সোমাইছে নে নাই গোটেইখিনি মই দেখাই আছোঁ আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু মোক বহুত কেইজনে সুধিও আছিলে যে এইটো মই যোৱাকালি পেমেণ্ট পালোঁ দাদা থেংক ইউ বাট কিমান ডলাৰ পালোঁ আৰু বেংকত যে শ্ব' কৰা নাই কিহৰ কাৰণে পইচাটো সোমাইছে নে নাই চ' সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ সকলোৰে যাতে কনফিউজটো দূৰ হয় আৰু নতুনকৈ যোনে পাব তেখেতসকলৰ অলপ কনফিউজ হ'বয়ে আমি কিমান পালোঁ কেতিয়া পাম কেতিয়া সোমাব বেংকত চ' ভিডিঅ'টো মই গোটেই ডিটেইলছত দেখাই আছোঁ চাই থাকিব সেনেকৈ আপোনালোকে অন কৰিলে অন কৰাৰ পিছত যিটো পেআউটত আহিব পেআউটত অহাৰ পিছত ডলাৰটো ইয়াতে যিখিনি আছিল গুচি গ'ল বাকী এইখিনি মোৰ ৰৈ গ'ল অহা মাহত আকৌ এইটো প্লাছ হ'ব তাৰপিছত আপোনালোকে আহিব ট্ৰেনজেকশ্যন বুলি যে আছে ট্ৰেনজেকশ্যনত আহিব ট্ৰেনজেকশ্যনত অহাৰ পিছত এইখিনি মোৰ পেইড হৈছে এইখিনি গোটেইখিনি মোৰ পেইড হৈছে এইটো কি কৰিব লাগিব আপোনালোকৰ মেইন ডলাৰ হ'ল এইখিনি টোটেল যোগ হৈ এইখিনি ডলাৰ আহিছে ওপৰৰ যে ডলাৰখিনি আছে এইখিনি যোগ হৈহে এইখিনি হৈছে এইটো হ'ল টোটেল ডলাৰ ঠিক আছে টোটেল ডলাৰ আৰু আপোনালোকৰ এইখিনি কেনেকৈ মানে কি চাব এতিয়া টোটেল ডলাৰটোত আহি কেনে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত এইটো মোৰ পেইড হ'লে আপোনালোকে আহিব তলত পেইড এই পেইড বুলি যে আছে নৱেম্বৰ 21 মানে যোৱাকালি সোমাইছে পইচাটো ইয়াত লিখা আছে ইট may take up to 7 business days for the money to be visible in your bank account. If you don't see the money after 7 business days, contact your branch. মানে কি আপোনাৰ যিটো পইচাটো সোমাইছে after মানে business days 7 দিন আজি ধৰ সানডে আজিক বাদ কৰি 7 দিনৰ ভিতৰত মানে বিজনেস ডেইছৰ ভিতৰত আপোনাৰ একাউণ্টত পইচাটো সোমাব আৰু if you do not see the money after 7 days মানে যদি 7 দিনৰ ভিতৰতো যদি আপোনাৰ পইচাটো বেংকত নোসোমায় contact your bank মানে বেংকত কন্টাক্ট কৰিব দিছে আপোনাৰ কন্টাক্ট কৰিলে বেংকত আপোনাৰ এইখিনি ট্ৰানজাকচন আইডি খিনি দিব লাগিব একাউণ্ট নম্বৰটো দিব লাগিব ট্ৰানজাকচন আইডিটো দিলে বেংকে চেক কৰি জনাই দিব আপোনালোকক যদি 7 দিনৰ ভিতৰতো নোসোমায় বাট এইটো 7 দিনৰ ভিতৰত পইচাটো সোমাই যাব আপোনালোকে টেনচন ল'ব নালাগে আৰু কিমান টোটেল পাইছে এইটো মই দেখালো আৰু আপোনালোকে ইয়াৰ এটা ষ্টেটমেন্টও উলাব পাৰিব কেনেকৈ উলাব ব্যাক কৰিব এটা ষ্টেপ ওপৰত যে ডাউনলোড বুলি আছে ডাউনলোড বুলি যে আছে ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক ইয়াত যিকোনো এটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এনেকৈ আহিব ডাউনলোড বুলি অহাৰ পিছত আপোনালোকৰ মোৰ অলৰেডি ডাউনলোড হৈ আছে সো ডাউনলোড এইটো হৈ গ'ল ডাউনলোড হৈ গ'লে ইয়াত আহিছে এইটো পেআউট হিষ্ট্ৰী এইটো মোৰ পেআউট হিষ্ট্ৰীত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব আপোনাৰ কিমান পেমেন্ট হৈছে এনেকৈ আহিব ডকুমেন্টছ বুলি আহিব অহাৰ পিছত ইয়াত এক্সট্ৰেক্টত ক্লিক কৰিব এক্সট্ৰেক্টত ক্লিক কৰাৰ পিছত আপোনাৰ এইখিনি আহি গ'ল আহাৰ পিছত ডান কৰি দিলে আপোনাৰ এইটো খোল খাই গ'ল এইটো ষ্টেটমেন্টটো এনেকৈ ওলাই যাব ইয়াত ষ্টেটমেন্টটো ওলালে আপোনাৰ কিমান ডলাৰ টোটাল সোমাইছে ইয়াত আহি যাব এইটো কিহৰ পৰা আপোনাৰ ষ্টাৰৰ পৰা সোমাইছে নে কন্টেনৰ পৰা সোমাইছে ইয়াত আহি যাব গোটেইখিনি ইয়াত মোৰ গোটেই মানে কি কন্টেন
কন্টেন্টৰ পৰা সোমাইছে এইটো কন্টেন্ট বুলি লিখা আছে কন্টেন্টৰ পৰা সোমাইছে আৰু গোটেইখিনি ইয়াত আছে ডিটেইলছ আছে পে আউট নাম্বাৰ আছে নাম এটা এড্ৰেছ ডিটেইলছ সব আছে গোটেইখিনি তো ভিডিওটো ইমানেই আছিল যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ